দিছে পইচা খৰচ কৰিবই চা প্ৰাউড অফ ইউ মনি ফোনটো বাজি আছে ধৰা নাই কিয় মোৰ বস্তু তেনেকে বেলেগে চুলে ভাল নাপাওঁ কি এইটো মোৰ দৰমহা পইচা দিয়ে কিনি দিয়া নহয় জানো কি ক'লা একো নাই হেল্ল' চুট চোৱা ময়ো পইচা দিয়ে ফোন কিনি দিলো এতিয়া মোকে চুবলৈ নিদিয়ে কিন্তু কোনে ফোন কৰিলে মোৰ হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল যে টাও 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 কি কৈছ আজিয়ে দিব চাচোন আমি গমেই নেপাওঁ আচলতে কানেকশ্যনবোৰ যে নাইকিয়া হ'ল তই চিন্তা কৰিব নেলাগে ভাল হ'ব খবৰটো দিবি আকৌ ঠিক আছে দে ৰাখ বাৰু কি হ'ল স্বভাৱটো নগল মানে ন কোনে কি কথা পাতে শুনি থাকিবলৈ কি ক'লা তুমি কি ক'লো কোৰ কমিটিৰ ফোন কি কোৰ কমিটি ফোন এই যে ফোন কৰি আছা তুমি দৌৰা মোক চ্যালেঞ্জ কৰিছা লাভ নাই মনি মোক চ্যালেঞ্জ কৰি তুমি প্ৰগ্ৰাম কৰাই মই কেনসেল কৰাই দিম তুমি ষ্টেজৰ পৰা নামিবা ঘৰত আহি মই পুতনাবত ভাওনা পাতি আছো আপুনি পাগল হ'ল হা মই ইয়া কমিটিৰ লগত কথা পাতিছো তেতিয়াহ'লে কাৰ লগত পাতিছা মাহী জীয়েকৰ লগত আমাৰ ৰঞ্জু তাৰ পুতেকে হাই ছেকেণ্ডাৰী দিয়া নাই জানো আজি ৰিজাল্ট দিব মই দেখোন বৰ্ডৰ মানুহটোৱে গমেই নাপাওঁ আপুনি আকৌ শিক্ষামন্ত্ৰী যে চব কথা গম পাবলে মুখখন কোনোবা দিনা মই বস্তা চিলা বেজি দিছিলাম আজি ৰিজাল্ট দিব আজি তে হানটো দেখোন আজিয়ে পুৰাব পাৰি আও হৰি আও ক'ত পালি এছাই দিছে বিহু চৌ পইচা এছাৰি ছাৰৰ লগত শ্ব' কৰিছিলি আপোনাৰ লগত কৈছো কিন্তু আপুনি মোক বহুত বেমানী কৈছে ছাৰ হয় নেকি ছাৰ আছাই মোক ভগৱান হৈ পেলাই পইচাখিনি উলিয়াই দিছে আজি মই গম পাইছো বেইমান কোন আছে ভগৱান কোন আছে তই গম পালি আমি আকৌ গম পাবলৈ আগষ্ট মাহলৈ ৰৈ আছো আগষ্ট মাহতহে গম পাবি বেইমান ভগৱান চাব লাগে চাম ছাৰ বহুত টকা খৰচ কৰি চাম কিন্তু তই যে ইয়াত লেকচাৰ মাৰি আছ কি আজি তোৰ ৰিজাল্ট নিদিব মই আকৌ কি হয় ৰিজাল্ট দিছে তই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া নাছিলি মই পৰীক্ষা দিছো ঠাচকে মাৰিম নিজে পৰীক্ষাও দিলি পাহৰিলি অকণো টেনচন নাই ন কি চিন্তাত থাক অলপ পাছত ৰিজাল্ট দিব যদি পাছ কৰ তোৰ লাইফ বনি গ'ল মোহন মোৰ বহুত টেনচন হৈছে হ'বই দে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ধেমালি নহয়তো আৰু তই কিটো কষ্টত পৰীক্ষা দিছ আমিহে দেখিছো ছাৰ মই পাছ কৰিম নে বাৰু মোৰ মতেতো ৰিজাল্ট ফাটাফাটি হ'ব লাগে ফেইলহে কৰিব লাগে কিয় ছাৰ তহঁতৰ নিচিনা চোকা চোকা ল'ৰা ছোৱালীবিলাক পাছ কৰি কি হ'ব অসমৰ বাহিৰলৈ গুচি যাবি এইষা আকৌ আপুনি কি ক'লে ছাৰ দেখিছো আমি মই অসমতে আছো আৰু অসমখনৰ কথা চিন্তা কৰি মই চাহে বেছি যাম ছাৰ আই প্ৰাউড অফ ইউ মোহন মই ৰিজাল্টত পাছ কৰিছো পাছ বহুত ভালকে পাছ কৰিছ 600 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰা নাই মাথা বেয়া হৈ গৈছে মই এতিয়া কি কৰিম ছাৰ বনি গলি শুন মই চাই থাকোতে তই বনি গলি মোৰ ৰিজাল্টে মোক আজি বনাই দিছে যা চবকে মিঠাই খুৱাই দে পকেটত পইচা আছে নাই নেকি ছাৰ মোৰ পকেটত নহয় তোৰ পকেটত পইচা আছে আছে বহুত পইচা আছে আন ময়ো দিছো মিঠাই লৈ আন চবকে মিঠাই খুৱাই দে যা মোহনে যেন ৰিজাল্টৰ কাৰণে পইচা খৰচ কৰিবই মোৰ কাৰণে যেন সন্ধিয়া মিঠাই হাফ এটা লৈ আনিবি মিঠাই হাফ লৈ যাম ছাৰ আপুনি মনত পেলাই দিছে পইচা খৰচ কৰিবই প্ৰাউড অফ ইউ দি দিলে চাচোন সি কি মুখ্য হেৰ পৰীক্ষা দিছে নে নাই সি নিজেই নাজানে তাৰ মূৰত ঘিউ আছে নে ডালদা আছে তাকনো তেনেকুৱা কৰিব লাগে নে নাপায় দেই নাই পায় তাক কৰিলে একো নহয় তাৰ কাৰণে 1000 টকা বটিয়াইছো মই কিয় সেইবিলাক বহুত কথা মুঠতে সি কিবা খোৱাবলৈ আহিলে খাবি বিশেষকে মিঠাই মুঠতে ফুল পাঞ্জাব বডি ট্ৰাক লুট দি দিবি চকা বেয়া হলে মই আছো নহয় জেকডাল এচাইড দাঙি থৈ দিম বেচাটোৱে এতিয়া কাক বা মিঠাই খুৱাই আছেগে মই আপোনাক গোটেইখন পিছে আগলা পাগলা হৈ আছো মই মিঠাই খাবলৈ নিজে আগলা পাগলা হৈ আছো মিঠাই আনিছো দেহা আমাৰ মিঠাই মোহনে যেন মিঠাই খোৱাবই আস্থা পদিলে যিমান মানুহ আছে মই চবকে মিঠাই খুৱাই আহি আছো এইটো বাদুলিয়ে খোৱা নে গাধা নাই যে নহয় ছাৰ কিয় সুধিছে নহয় নিপা বাইৰে চলি আছে নহয় মানুহে খোৱা ছাৰ দেহা পইচা চব শেষ কৰি পেলালা নি আকৌ তুমি এফালৰ পৰা চব কিনি পইচা চাফা খালি 500 টকা এটা বাকী আছে আৰু এইটো কেকে চাওঁ কিয় মিঠাই হাফ হেল্ল' তই এনে পৰীক্ষা কেতিয়া দিছিলি মনত আছে নহয় মই পৰীক্ষা কেতিয়া দিছিলো
মই পৰীক্ষাটো কেতিয়া দিছিলো গম নাপাওঁ নহয় মই পৰীক্ষা মই এনে জন্ম হৈছো 1994 পণ্ডিত তই পৰীক্ষাৰ দিয়া নাই তেতিয়াহ'লে মই পৰীক্ষা কেনেকৈ পাছ কৰিছো কেনেকৈ পাছ কৰিছো কেনেকে কৰিলি তাকে পৰীক্ষা নিদিলে হ'বলে মানুহ পাছ কৰিব পাৰে তেতিয়াহ'লে মই মিঠাই কিয় খুৱাইছো তুই মৰম লগা জধা মূৰ্খ এটা যে পইচা মই কিন্তু তাকে কনফেছ মাৰি আছো মইতো পবিতা আম্বানী পৰীক্ষাটো দিয়া কথাহে আছে পিছত দিয়া নহ'ল নহয় কিন্তু বহুত বছৰ আগতে মই স্কুল এখনলৈ মই এম.এত নাম লগাবলৈ গৈছিলো LP মই ভাবিছো মই তেতিয়া পৰীক্ষা এটা দিছো ৰিজাল্টটো এতিয়া ওলাইছে নেকি বাৰু না সেইটো মই গম নাপাওঁ কিন্তু এতিয়া মই তোক বেঙেনাহে দিলোঁ এতিয়া 1000 টকা তই পাৱ যে চাই মোৰ পানী তোক দি দিলে বস্তু ভাগ অনাই দিলোঁ আৰু মিঠাইত 500 হাফ মিঠাইত ৰাতিলে 500 বহিম জধা মোক কয় যে মই জধা মোক কৈ আছো আৰে বাদ দিয়া হ'ব দিয়া আমাৰ যে মণিবই মিঠাই নাখাওঁ বুলি কৈছে মই জুকে খুৱাইছো আমাৰ পপক কৈছা মিঠাই নাখাইছে মই জুকে ভৰাই দিছো মিঠাই কালত লাগিয়ে আছে মই কৈছো ল'ৰা এটা ইমান দিনৰ মই ডেষ্টা 42 হৈছে মিঠাই খা মই পেট ভৰাই খৰচ কৰিছো দুচি পাপ পলোৱাই এইবাৰ দৰমহা পালে কিবা এটা মিলাবা হা কিয় মই চব পিনি লছ মাৰিছো মিঠাইটো গৈছে বিহু চু পইচাও গৈছে দেহি হ'ব কিবা এটা মিলাবা হা বিহু চু তুমি মই কৰিম হা জমাম দুইটাই পালি এতিয়া পালি যিসকল প্ৰশিক্ষাৰ্থীয়ে সুন্দৰ ৰিজাল্ট কৰিছে তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা শুভকামনা জনালোঁ আৰু যিসকলে ফেইল কৰিছে তেখেতসকলক আমি উৎসাহ দিছোঁ অহা বছৰলৈ যেন তেওঁলোকে আকৌ ভাল কৰে আপোনাকো শুভকামনা এটা জনাম ছাৰ কেনেকে আচাইছা গেটৰ ওচৰ পাইছে আপোনাৰ 1000 টকা বেঙেনাৰ কথা কৈছো শুভকামনা এটা জনাম 12 পূজা আৰু তেজপুৰত শ্ব' আছে কৰি পিনে সেইটো জনাই দে নকওঁ ছাৰ মই যদি মিঠাইৰ হাফ খাবলৈ এৰি দিওঁ এইটো পইচা মিলাইছে বাকী মিঠাই পইচা দিয়ক দিম কেতিয়া এতিয়া দিয়ক তেতিয়া কেতিয়া শুভকামনা জনাম নহয় না আচাইছে মই জনাম মইনা